নং কলাইগাঁও বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদে প্ৰত্যাহ্বান জনাব কংগ্ৰেছ বিজেপিক। নৱগঠিত অসম জাতীয় পৰিষদে তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে দুৰ্নীতি ভ্ৰষ্টাচাৰ চলাই শাসক ৰাজ চলোৱা কংগ্ৰেছ জনতা পাৰ্টিক। এই কথা সাংবাদিকক জানিব দিয়ে অসম জাতীয় পৰিষদৰ ভাবি প্ৰাৰ্থী দুলাল বৰুৱাই। পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গঠন হোৱা জাতীয় পৰিষদে কা আন্দোলনত শ্বহীদ হোৱা ফুলকুমলীয়া শিশুৰ তেজৰ দাগ কেতিয়াও পাহৰিব নোৱাৰিব। GST আৰু ৰাজহ কৰলৈ বিনামূলীয়া চাউলৰ যোগান ধৰি অহা বিজেপি চৰকাৰখনৰ বিৰুদ্ধে কবিতা বাকপুতু সুবক্তা আধ্যাত্মিক ব্যক্তি তথা সমাজসেৱক দুলাল বৰুৱাই সাংবাদিকক আৰু কি ক'লে চাওঁ আহক। জয় জয়তে নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ এগৰাকী ৰাজ্যিক আহ্বায়ক হিচাপে সমূহ ৬৫ নং কালাইগাঁও সমষ্টিবাসী ৰাইজলৈ ভোগালী বিহুৰ উলগ তথা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। অসমীয়া হাৰিমুদানেও লাগি বড়ো জাতিনো অৱদান যথেষ্ট बेनिखायनो आंनिफ्राय मागो दमासिनि लोगोसे गोदान बोसोरनि हामलायनाय जासिहरनाय जाबाय। राइजे एति अवगत होइसे राष्ट्रीयतावादी दলৰ অক্টোপাছৰ পৰা অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আপোচবিহীন সংগ্ৰামী নেতা শ্ৰদ্ধেয় লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যি অসম জাতীয় পৰিষদ গঠন হ'ল, সেই দলে অসমৰ গাঁৱে ভূঞে সকলো ঠাইতে যি এটা জাগৰণৰ সৃষ্টি কৰিছে। ইতিমধ্যে আঞ্চলিকতাবাদৰ দোহাই দি অসম গণ পৰিষদ দলে যি ৰাইজক প্ৰবঞ্চনা প্ৰতাৰণা ইমান বছৰে কৰিলে, তাৰ অৱসান ঘটাবৰ কাৰণে ৰাইজ জাগি উঠিছে। ইতিমধ্যে যোৱা 16-17 তাৰিখে 16-17 ডিচেম্বৰ তাৰিখে শিৱসাগৰত যি ৰাজ্যিক দল গঠন হ'ল অসম জাতীয় পৰিষদৰ, আৰু এতিয়ালৈকে সকলো ঠাইতে এক জাগৰণ উঠিছে আৰু ৬৫ নং কালাইগাঁও সমষ্টি তথা ওদালগুৰি দৰং জিলা তাৰ ব্যতিক্ৰম নহয়। আমি ইতিমধ্যে গাঁৱে গাঁৱে ঘৰে ঘৰে বিভিন্নজন মানুহক লগ পাই তেওঁলোকৰ মনোভাৱ যেতিয়া জানিব বিচাৰিছোঁ। BTC ইলেকশ্যনৰ আগলৈকে মানুহবিলাক কিছু উৎকণ্ঠাত আছিল যদিও বৰ্তমান সকলো ৰাইজ হিল্লোল ভাঙি ওলাই আহিছে আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয়তাবাদী দল যি কেৱল ধৰ্মৰ নামত হাতামপুৰীয়া অসমীয়া জাতিটোক থানমান কৰিব বিচাৰি আছে, অক্টোপাছৰ দৰে সমূহ জাতীয়তাবাদী দলক গিলি গৈ আছে, সেই দলক ওফৰাবৰ কাৰণে অসম জাতীয় পৰিষদৰ লগত চামিল হৈ সকলো মানুহ সংকল্পবদ্ধ হৈছে যে মোদী চুনামি আনি যি পৰিৱৰ্তনৰ ঢৌৱানি মিছা মিছা প্ৰতিশ্ৰুতি প্ৰলোভন দি অসমীয়া জাতিটোক যি ইমান বছৰে ঠগাই আহিছিল, সেই ঠগাৰ পৰিণতিত অসমীয়া ৰাইজ আজি জাগি উঠিছে। সকলো মানুহে একত্ৰিত হৈ অসম জাতীয় পৰিষদ দলটোক আগুৱাই নিয়াৰ চেষ্টা কৰিছে। আৰু আমিও কিছু টকাৰ মোনা হাতত লৈ মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি লৈ প্ৰতাৰণা প্ৰবঞ্চনাৰ উৰ্ধত থাকি অসমীয়া জাতিটোক নিঃশেষ হৈ যোৱা অসমীয়া জাতিৰ উদ্ধাৰৰ কাৰণে আৰু বিগত স্বাধীনতাৰ ৭৪ বছৰে কালাইগাঁও সমষ্টিবাসীয়ে যি পোৱা নোপোৱাৰ বেদনা, কি পালোঁ কি হেৰালোঁ, এই হিচাপৰ উৰ্ধত থাকি ভাৰত ৰাষ্ট্ৰযন্ত্ৰই দিল্লীত কি চৰকাৰ গঠন কৰিছে তালৈ কৰ্ণপাত নকৰি আমি অসমীয়া জাতিটোৱে বড়ো, ৰাভা, মিচিং, কছাৰী, গাৰো, শৰণীয়া, বঙালী, বিহাৰী, নেপালী সমস্ত জনগোষ্ঠী একত্ৰিত হৈ সেই ৰাষ্ট্ৰীয়তাবাদী দলৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছোঁ। ইতিমধ্যে ৰাইজে গমেই পাইছে যে অসমৰ প্ৰেক্ষাপটত যিমানবিলাক আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছিল সৰুবোৰ সকলোৱে লাহে 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 অসম জাতীয় পৰিষদৰ ফালে আগবাঢ়ি আহিছে। আৰু ইতিমধ্যে দীৰ্ঘদিনীয়া কাৰাৰুদ্ধ অখিল গগৈ মুক্তিৰ কাৰণে সকলো জাতীয় দলেই লগতে অসম জাতীয় পৰিষদেও অতি সোনকালে অতি শীঘ্ৰেই বিনা চৰ্তে অখিল গগৈ মুক্তি দিয়াৰ দাবী কৰি আহিছে। আমি আশা ৰাখিছোঁ কম দিনৰ ভিতৰত ৰাষ্ট্ৰীয় যন্ত্ৰই অখিল গগৈ মুক্তি দিব আৰু অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত যি ৰাইজৰ দল গঠন হৈছে, ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু বিভিন্ন জাতীয় যিবিলাক দল আছে সকলোবিলাক লগ হৈ আগন্তুক 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু বিশেষকৈ বিজেপি দলক আৰু ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলক এটা মুখ ঠেকেচা দিব, ই মোৰ দৃঢ় বিশ্বাস। এই সংকল্পৰে আমিও অসম জাতীয় পৰিষদ দলটোক আগুৱাই নিয়াত দিনে ৰাতিয়ে
একাকাৰ কৰি আমি খাটি আছোঁ। মানুহে এতিয়া ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছ দল বা ৰাষ্ট্ৰীয়বাদী দলবিলাকে ভাবি থকাৰ ধৰণে সহজ সৰল এই আৱেগপ্ৰৱণ জাতি এটা হৈ থকা নাই। অসমীয়া জাতিটোৱে আজি ৭৩ বছৰে বিভিন্ন আন্দোলনৰ জৰিয়তে যি প্ৰাপ্তিৰ কথা ভাবি আছে, তেওঁলোকে বাৰে বাৰে উপলুঙা কৰে ৰাজপথত আন্দোলন কৰি এটা জাতিৰ উন্নতি কৰিব নোৱাৰে বুলি। কিন্তু আন্দোলন নকৰাকৈ জাতিটোৱে জানে আজিলৈকে কিবা পাইছে? মূল্য বৃদ্ধিৰ কথা আমি আজি নতুনকৈ ক'বলগীয়া কথা হোৱা নাই। অসমৰ প্ৰতিজন জনসাধাৰণে শিক্ষিত অশিক্ষিত স্বাক্ষৰিত অস্বাক্ষৰিত সকলোৱে গম পাইছে যে বিনামূলীয়া চাউল দিছে সঁচা, কিন্তু বিনামূলীয়া চাউল দিয়াৰ দিনাৰ পৰাই যে ৫০ টকীয়া দালি গৈ এতিয়া ১৩০ টকীয়া হ'ল, ৬০ টকীয়া মিঠাতেল এতিয়া ১৩০ টকীয়া হ'ল, আলু যেতিয়া ৬০ টকাত কিনিবলগীয়া হ'ল, পিঁয়াজ যেতিয়া ৮০ টকীয়াত কিনিবলগীয়া হ'ল, যে তেওঁলোকৰ যিটো বিনামূলীয়া কথা আঁচনি, বিভিন্ন যি আঁচনি, এই আঁচনিৰ কথা যে আভুৱা ভৰা এটা আঁচনি, এই কথাটো তেওঁলোকে গম পাইছে। আৰু এটা কথা, ৰাইজে এই যে আঁচনিবিলাক কৰিছে, তেওঁলোকে টকা পইচাবিলাক দিব, এটা দলেতো নিদিয়ে। মানুহ এটা ভুল ধাৰণা, বিজেপি দল আহিলে বিজেপি দলে এইটো কৰিছোঁ, বিজেপি দলে সেইটো কৰিছোঁ বুলি কয়। এই টকাবিলাক, উন্নয়নৰ আঁচনিৰ টকাবিলাক জানো বিজেপি দলে দিলে বা কোনোবা এটা ৰাজনৈতিক দলে দিয়ে জানো? এইটো চৰকাৰৰ পইচা, চৰকাৰে টকা আহৰণ কৰাৰ পৰা কৰে। পাব্লিকৰ টেক্সৰ পৰা, কৰ কাটলৰ পৰা, মাটিৰ খাজানাৰ পৰা, বিভিন্ন দিশৰ পৰা টকা পইচা আহৰণ কৰিহে এইটো ৰাইজক চলায়। গোটেই অসমীয়া মানুহে এইটো গম পাই গৈছে। আৰু ইতিমধ্যে এই যিটো প্ৰতাৰণাৰ ৰাজনীতি, প্ৰবঞ্চনাৰ যিটো ৰাজনীতি, এই সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাজে সময়ে যে প্ৰাপ্তিৰ কাৰণে যি আন্দোলন কৰি গৈছে, তেওঁলোকে এইটো কথা বাৰুকৈ উপলব্ধি কৰিছে যে এটা ক্ষমতা যদি নিজৰ হাতত ল'ব পৰা নাযায়, নিজস্ব যদি এটা ক্ষমতা হাতত ল'ব পৰা নাযায়, তেতিয়া এই অসমৰ উন্নতি কোনো কাৰণে সম্ভৱ নহয়। আৰু ইতিমধ্যে আমি গম পাইছোঁ ভাৰতীয় প্ৰেক্ষাপটত যি ২৯খন ৰাজ্য আছে, তাত শেহতীয়াভাৱে যি ৰাজনৈতিক পৰিক্ৰমা হৈছে, যিবিলাক ৰাজ্যত বিজেপি দলৰ লগত চৰকাৰ গঠন হৈছে, সেইবিলাকতো ইতিমধ্যে তাৰ আসনবিলাক আপোনালোকে ইতিমধ্যে গমেই পাইছে। প্ৰায় ৪,০০০ আসনৰ ভিতৰত ৬০%তকৈ কম আসন বিজেপি দখলত আছে। আৰু বিজেপি দল য'ত য'ত গঠন হৈছে, ২৫০খন আসন য'ত আছে তাত ৪খন, ২৭০খন আসন য'ত আছে তাত 3খন, ৭০খন য'ত আসন আছে তাত 12খন। মই ৰাজ্যবিলাকৰ কথা একেবাৰে নকওঁ। বিজেপি দল য'ত মৰ্চাত আছে, তাত কিন্তু বিজেপি দলৰ যোগদানটো বা তেওঁলোকৰ যিটো নিৰ্বাচিত প্ৰতিনিধিৰ হাৰ কিন্তু পুতৌ লগা। কেৱল মাত্ৰ অসমীয়া মানুহক ঠগাই, অসমৰ আৱেগক হাতত লৈ ২০১৬ চনত যি নিৰ্বাচন খেলিছিল মোদী ধোত, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, নীতিন গাডকাৰী ডাঙৰীয়াই এটা সাংঘাতিক ধৰণৰ প্ৰতিশ্ৰুতি দিছিল যে অসমৰ পৰা সকলোবিলাক বিদেশী টালি টোপোলা লৈ যাবলৈ, যিটো মূল ইছ্যু আছিল। কিন্তু বিগত ৪.৫ বছৰত বিজেপি দলে এই মূল ইছ্যুটোৰ ফালে একো কাণসাৰ নিদিলে। আৰু ৬ নং দফা কাৰ্যকৰী কৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ভেকু ভনা কৰি ল'লে। গতিকে ইতিমধ্যে অসমীয়া মানুহে জাগি উঠিছে আৰু অসমীয়া ৰাইজৰ সাহস বুকুত লৈ অসম জাতীয় পৰিষদে ইয়াৰ কাৰণে এটা দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈছে। ইতিমধ্যে আপোনালোকে গমেই পায় যে অসমৰ পৰা বিভিন্নজন ভাল শিক্ষিত ল'ৰা ছোৱালী বেংগলোৰ, চেন্নাই, গুজৰাট আদি ৰাজ্যলৈ ঢাপলি মেলিছে কেৱল ৰোজগাৰৰ কাৰণে। আমাক বিদেশীমুক্ত কৰি দিব সেইটো পিছৰ কথা। অসমীয়া জাতিটোৰ যিখিনি শিক্ষিত নিবনুৱা আছে, তেওঁলোকক ৰোজগাৰ কৰা এটা ব্যৱস্থা কি কৰিলে? কেৱল মেট্ৰিকত ভালকৈ পাছ কৰা, মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত ভালকৈ পঢ়া ৭০%ৰ ওপৰত পাছ কৰা স্কুটি দিয়েই যে দেশৰ অৰ্থনীতি আগবঢ়াই নিব, এইটো এটা অলিক কল্পনা মাথোন। ঠিক আছে, আমাৰ মাইনাসকলে যিসকলে হায়াৰ ছেকেণ্ডেৰী ভালদৰে পাছ কৰিলে তেওঁলোকক এখন স্কুটি দিছে, ল'ৰাসকলৰ কি হ'ব? একেখন কলেজলৈ ল'ৰাসকল যাব, তেওঁলোকে খোজকাঢ়ি যাব নেকি? মূল্য বৃদ্ধিৰ যি অৱস্থা হৈছে, একোখন বাছত কলেজত যাবলৈ গ'লে ৮০-৯০ টকা ডেইলি লয়, তেওঁলোক কি কৰি যাব? তেওঁলোকৰ কিবা আঁচনি আছে নেকি? আৰু ইতিমধ্যে যিমানবিলাক আঁচনি কৰিছে, সেই আঁচনিবিলাকৰ ১০০ৰ ভিতৰত কিমান শতাংশ ফলপ্ৰসূ হৈছে, এইটো নিশ্চয় অসমীয়া ৰাইজে বুজি পাইছে। গতিকে অসম জাতীয় পৰিষদে এই সমস্তখিনি কথা উপলব্ধি কৰি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় যিটো নিয়োগ নীতি, আন্তঃৰাষ্ট্ৰীয় যিটো মুদ্ৰাৰ আহৰণ ক্ষমতা, এইবিলাক হাতত লৈ তেওঁলোক আগবাঢ়ি যাব। আৰু নিশ্চয় যিবিলাক প্ৰব্ৰজন কৰা শ্ৰমিক, সেইসকলক লগত লৈ অসম জাতীয় পৰিষদে এটা দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব, যাতে ভৱিষ্যতে অসম জাতীয় পৰিষদ দলৰ যেতিয়া চৰকাৰ আহিব, তেতিয়া কোনো নিবনুৱাই অসম এৰি যাতে বেংগলোৰ, চেন্নাই আদিত যাব নোৱাৰে। কাৰণ বেংগলোৰ এখন বা কৰ্ণাটক বা গুজৰাট যিবিলাক ৰাজ্য, সেই ৰাজ্যৰ যিটো ইনকামৰ পৰিকাঠামো বা আয়ৰ যিটো পৰিকাঠামো, সেই কাঠামো হিচাপে অসম কিন্তু কোনো গুণে কম নহয়। কিন্তু অসমত যিহেতু উপযুক্ত সংস্থাপনৰ বা উপযুক্ত উদ্যোগ নীতি নাই, যিমানবিলাক উদ্যোগ আছিল আগৰ চৰকাৰবিলাকে পাতা, প্ৰতিটো উদ্যোগ হয় মৃত্যু হৈছে, নহয় উদ্যোগবিলাকক
এই ভাৰতীয় জনতা পাৰ্টী এটা এটাকৈ নিজৰ ঘৰুৱা সম্পত্তি হিচাপে বিক্ৰী কৰি গৈ আছে। যে সকলোবিলাক ৰোধ কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে বিভিন্ন পৰিকল্পনা হাতত লৈছে। নিৰ্বাচন সমাগত, সময় অৱশ্যে আমাৰ হাতত বহুত কম, তথাপিতো অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ভাৰতৰ বাহিৰত বিভিন্ন ৰাষ্ট্ৰত থকা অসমপ্ৰেমীসকলে বিভিন্ন ধৰণে তেওঁলোকৰ যিবিলাক নিজস্ব অভিভক্তি আছে, তেওঁলোকৰ যিবিলাক পৰিকল্পনা আছে, এই পৰিকল্পনাবিলাক নিতৌ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়লৈকে পঠাই আছে। আন্তঃৰাষ্ট্ৰীয় যিটো অৰ্থনীতি, এই আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ লগত ফেৰ মাৰিব পৰাকৈ অসমৰ বাহিৰত যিবিলাক স্কলাৰ ল'ৰা ইতিমধ্যে কাম কৰিছে, সকলো অসমীয়া জাতিৰ ল'ৰা, তেওঁলোকো জাগি উঠিছে। তেওঁলোকৰ পৰাই বিভিন্ন ধৰণৰ পৰামৰ্শ আহিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক দলৰ পৰাও ইতিমধ্যে অসম জাতীয় পৰিষদলৈ বিভিন্ন শুভেচ্ছা বাণী আহিছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি একমাত্ৰ লুৰিণজ্যোতি গগৈ নিচিনা এগৰাকী আপোচবিহীন সংগ্ৰামী নেতাই যে সদৌ অসম ছাত্ৰ সন্থাক বলিষ্ঠ নেতৃত্ব দিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নিজৰ কথা ৰাখি বছৰ বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাটোকে ভেটি বুলি নাভাবি তেওঁ অসমীয়া জাতিটোৰ কিবা এটা কৰাৰ কাৰণে নিজস্ব সময়সীমাৰ ভিতৰত তেওঁ কথা দিয়া মতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সন্মান সহকাৰে বিদায় লৈ আহি অসম জাতীয় পৰিষদৰ দলত যোগদান কৰিছে আৰু অসমৰ ৰাইজেও আঁকোৱালি লৈছে। এতিয়া এটাই কথা, আমি য'তেই যাওঁ কেৱল মানুহৰ মুখে মুখে এটা কথা যে আপোনালোকে এদিন হ'লেও আমাৰ অঞ্চললৈ লুৰিণজ্যোতি গগৈক আনি দিয়ক আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আমি সকলো মাৰ বান্ধি যাম। আনকি 80 বছৰীয়া 90 বছৰীয়া বৃদ্ধও কিন্তু লুৰিণ গগৈৰ নাম লৈ আছে। মোৰো এতিয়া 58 বছৰ বয়স হ'ল, প্ৰায় 8 বছৰ বয়সমানৰ পৰাই মই ৰাজনীতিৰ বিষয়ে অলপ চলপ গম পাই আছোঁ। এতিয়ালৈকে কোনো নেতাকে, কোনো জাতীয়তাবাদী নেতাকে অসমৰ ৰাইজে, অন্ততঃ আইসকলে, মাতৃসকলে বা কৃষক বনুৱাসকলে লুৰিণজ্যোতি গগৈক যেনেদৰে আদৰি লৈছে, মৰমৰে আঁকোৱালি লৈছে, তেনেদৰে আমি এতিয়াও আমাৰ চকুত ধৰা পৰা নাই। যদিও 6 বছৰীয়া গণ আন্দোলনৰ পৰিপ্ৰেক্ষিতত 1985 চনত অসম গণ পৰিষদ দল গঠন হৈছিল, তথাপিতো ৰাইজে কিন্তু ইমান আদৰি লোৱা, ইমান মৰমেৰে লোৱা আমি দেখা পোৱা নাছিলোঁ। কিন্তু তেওঁলোকৰ ওপৰত আমাৰ এটা আস্থা আছিল আৰু তেওঁলোকেও আমাৰ অসমখনক আগুৱাই নিব বুলি আমি ভাবিছিলোঁ। কিন্তু তেওঁলোকৰ যিটো সোণৰ অসম, এই সোণৰ অসমখন কিনি আমি স্বপ্নৰ অসম বুলি ভাবিছোঁ। এতিয়া আমি সোণৰ অসম বিচৰা নাই। অসম জাতীয় পৰিষদ দলৰ নেতৃত্বত, লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আমি এখন সফল অসমৰ স্বপ্ন দেখিছোঁ আৰু বাস্তৱত এই সফল অসমখন আমি উপহাৰ দিব পাৰিম বুলি মোৰ মনে ধৰিছে। মই বাৰে বাৰে কৈছোঁ, টকাৰ মোনালৈ, প্ৰতিশ্ৰুতিৰ ফুল জাৰি লৈ ৰাইজৰ ওচৰত আমি নাযাওঁ। আমি বুকুত এটা আদম্য সাহস আছে আৰু আছে ৰাইজৰ ওপৰত আমাৰ আকুণ্ঠ বিশ্বাস। এই বিশ্বাস আগত লৈ আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। আন্দোলনত শ্বহীদ হোৱা এই ফুল কোমলীয়া ছাত্ৰকেইজনৰ কথাই আমি আজি নকওঁ, তেওঁলোকক সামৰি ইতিমধ্যে অসম আন্দোলনত হাজাৰ হাজাৰজন শ্বহীদ হৈছে। অসমৰ প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰি কৰি হাজাৰ হাজাৰজন শ্বহীদ হৈছে। সমস্ত শ্বহীদৰ কেঁচা তেজৰ মূল্য দিবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ আৰু তেওঁলোকৰ সপোন, এই যে ফুল কোমলীয়া ল'ৰাই যিটো বুজি পাইছে, ফুল কোমলীয়া ল'ৰাই বুজি পাই বুকু পাতি দিছে, কিন্তু জাতীয়তাবাদীৰ নায়ক বুলি চৰকাৰত অংশগ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা যে বুজি পোৱা নাই, তাৰ কাৰণেহে মোৰ ধিক্কাৰ জন্মিছে। গতিকে অসমৰ প্ৰতিজন ৰাইজে, প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন ভোটাৰে এই কথাটো উপলব্ধি কৰিছে যে ফুল কোমলীয়া ল'ৰাৰ বুকুৰ তেজৰ মূল্য, এটোপাল তেজৰ মূল্য আমি অথলে যাব নিদিওঁ। অসম জাতীয় পৰিষদে সেই ফুল কোমলীয়া ল'ৰাৰ তেজৰ শপত খাই অসমীয়া জাতিটোক উদ্ধাৰ কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। পৰিষদৰ টিকট পোৱা নোপোৱা এই কথাটো মোৰ ব্যক্তিগত কথা নহয়। এইটো এটা দল আছে, দলটো ৰাজ্যিক নেতৃত্ব আছে, জিলাৰ নেতৃত্ব আছে, সমষ্টিৰ নেতৃত্ব আছে, তেওঁলোকে চিন্তা চৰ্চা কৰি এই টিকট দিয়াৰ প্ৰচেষ্টা হাতত ল'ব। যিহেতু মই এটা ভাৰত চৰকাৰৰ ৰেলৱেৰ নিচিনা এটা ছিনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ চাকৰি এটা বাদ দি অসম মাতৃৰ কাৰণে কিবা কৰিম বুলি আহিছোঁ, নিশ্চয় অসম জাতীয় পৰিষদে যদি 65 নং কালাগাঁও সমষ্টিত মোক টিকেট দিয়ে, তেতিয়া নিশ্চয় প্ৰথম কাম হ'ব যে এই নিবনুৱা যিসকল চেন্নাই ফেৰত ল'ৰা আছে, সেইসকলক লৈ মই আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু এটা কথা, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অসমক প্ৰতিৰক্ষা দিবৰ কাৰণে বাৰে বাৰে চাইনাই যে আগ্ৰাসন কৰিছে, তাৰ কাৰণে মই এটা পৰিকল্পনা লৈছোঁ। ভাৰতবৰ্ষত মাত্ৰ হাৰিয়ানাত বাদে ক'তো যিটো নাই, মই প্ৰি ট্ৰেইনিং চেণ্টাৰ ফৰ ডিফেন্স ৰিক্ৰুইটমেণ্ট, পুলিচ, মিলিটেৰী, BSF এই সকলোবিলাকত যে ৰিক্ৰুইটমেণ্ট হ'বৰ কাৰণে যি ব্যৱস্থা লাগে, সেই ব্যৱস্থাৰ কাৰণে এটা প্ৰি ট্ৰেইনিং চেণ্টাৰ কৰাৰ কাৰণে মই পৰিকল্পনা হাতত লৈছোঁ। দ্বিতীয়তে, আমাৰ অবিভক্ত দৰং জিলাত, ওদালগুৰি জিলাত বা কালাগাঁও সমষ্টিত এতিয়াও এজনো IAS বা IPS অফিচাৰ নাই। মই ভাবিছোঁ যদি মই ক্ষমতালৈ আহিব পাৰোঁ, অসম জাতীয় পৰিষদ দলে যদি মোক টিকট দিয়ে, তেতিয়া অন্ততঃ 5 গৰাকী IPS আৰু 5 গৰাকী IAS
কোচিং কৰিবৰ কাৰণে আমাৰ অঞ্চলৰ পৰা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক বাছি লৈ মই বিভাগীয় জাগালৈ পঠিয়াম আৰু তেওঁলোকে উত্তীৰ্ণ হৈ আহি যাতে আমাৰ অঞ্চলৰ আমোলা হৈ কালাইগাঁও সমষ্টিক উন্নয়ন কৰি নিব পাৰে তাৰ চেষ্টা কৰিম। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে কালাইগাঁও সমষ্টিয়ে 65 নং কালাইগাঁও সমষ্টিয়ে 74 বছৰে কি পালোঁ কি হেৰালোঁ, নে হস্পিটেল পালোঁ, নে এখন ছায়েন্স কলেজ পালোঁ, নে এখন ডিগ্ৰী কলেজ পালোঁ, নে ৰাস্তা পদূলি পালোঁ, এইবিলাক হিচাপ আপোনালোকে আটায়ে জানে। গতিকে মই যদি কিবা কাৰণত অসম জাতীয় পৰিষদৰ টিকট কিবা কাৰণত নহয়, মই আশাবাদী, মই প্ৰায় 90% আশাবাদী যে অসম জাতীয় পৰিষদ দলে মোক দিব, কাৰণ মই স্পষ্টবাদী। আৰু এইখিনিতে মই আপোনালোকক এটা কথা ক'ব লাগিব, যিটো কথা হয়তো বহুতে নাজানে, যে ভাষাৰ প্ৰয়োজন, ভাষা জ্ঞানৰ প্ৰয়োজন। মই কমচে কম 8টা ভাৰতীয় ভাষা ক'ব পাৰোঁ, তাৰে 5টা মই সলসলকৈ ক'ব পাৰোঁ। আৰু দ্বিতীয়তে সমষ্টিৰ যি 253খন গাঁও আছে, প্ৰতিখন গাঁৱত মই আজি 3 বছৰ ধৰি ঘূৰি আছোঁ, প্ৰত্যেকৰ ৰাইজৰ দুখ বেদনাখিনি মই গম পাইছোঁ। আৰু এই গোটেইখিনি ঠাইত 253খন গাঁৱতে মই মানুহৰ বুজ লৈ তেওঁলোকৰ লগত আগবাঢ়ি গৈছোঁ। তেওঁলোকৰ সহযোগিতাৰে মই আগবাঢ়ি যাম বুলি ভাবিছোঁ, যদি অসম জাতীয় পৰিষদ দলে মোক টিকট দিয়ে। এই কথাবিলাকৰ মাজেৰে মোৰ এটা দুৰ্বলতা আছে যে মই অলপ কবিতাও 2-এটা গাই ভাল পাওঁ। তে অসমৰ বিভিন্ন প্ৰেক্ষাপটত বিভিন্ন কবিয়ে সুন্দৰ সুন্দৰ কবিতা লিখি দিয়ে, তাৰে এটা মোৰ নিৰ্বাচিত কবিতা মই গাই দিব খুজিছোঁ। টিভিটো অন কৰি দিয়াচোন, এডভাৰটাইজবোৰ চাওঁ, আছে নেকি এনে চাবোন যিয়ে গুচাব পাৰে তেজৰ দাগ। সিদিনা বঙাইগাঁও, লাটুম গাঁও, গণেশগুৰিত মোৰ 10টা আঙুলিত লাগিল বন্ধুৰ তেজ, চিনাক্ত কৰিব নোৱাৰিলোঁ এখনো বন্ধুৰ মুখ। টিভিটো অন কৰি দিয়াচোন, দেখো নেকি কোনোবা মন্ত্ৰীয়ে ভাষণ দিয়া, ভাৰতবৰ্ষ বাঢ়িলে অসম বাঢ়িব, অসম বাঢ়িলে ভাৰতবৰ্ষও বাঢ়িব। এনেবোৰ মিছা কথা কোৱা ৰাজনীতিৰ কি যে অদ্ভুত খেলা। কলম খুচিলে হয় দুৰ্নীতি, ভাষণ দিলে হয় বিভেদ নীতি। কোকৰাঝাৰ, বঙাইগাঁও, ওদালগুৰি, গণেশগুৰিত এতিয়া কিতাপ বিক্ৰী বন্ধ হৈ গ'ল শংকৰদেৱৰ, কিন্তু ঘৰে ঘৰে দোকানে দোকানে কিতাপ বিক্ৰী কেৱল ৰাজনীতিকৰ, য'ত ষড়যন্ত্ৰৰ কথা লিখা থাকে। টিভিটো অন কৰি দিয়াচোন, দেখো নেকি বুলেট প্ৰুফ এযোৰ পোছাক, যিযোৰ পিন্ধি ৰজাৰ ওচৰলৈ যাব পাৰি, প্ৰতিহিংসা কাক কয় বুজাই দিব পাৰি, প্ৰতিহিংসা কাক কয় বুজাই দিব পাৰি। ধন্যবাদ। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.